কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই চাগে। আজি আচলতে জেছিকে অকণমান দেখাবলৈ লৈছোঁ, কিয়নো আজিৰ দিনটোত মানে জেছিৰ ইনজেকশ্যন দিব লগা আছিলে। আজি নহয়, এই কেইবাদিনৰ পৰা তাইক ইনজেকশ্যন দিব লগা হৈছে, যিহেতু তাই অলপ গা বেয়া হৈ গৈছিলে। সেইটো কাৰণে তাইক ইনজেকশ্যন দিব লগা হৈছে। ডক্টৰৰ ওচৰত কনচাল্ট কৰি পেলাই তাইক এতিয়া মোৰ পাপায়ে ইনজেকশ্যনকেইটা তাইক দি দিব। আৰু আজি ইনজেকশ্যন দিয়াৰ সময়ত তাই এটা খেলি মেলি কৰিলে যে তাই ইনজেকশ্যন দিওঁতে তাই বহুত ভয় কৰে ইনজেকশ্যনলৈ, আৰু যেতিয়াই দিবলৈ লওঁ তাই বহুত উৎপাত কৰে। এতিয়াতো আজিকালিতো অকণমান সহজ হৈছে, প্ৰথমতেতো বহুত উৎপাত কৰিছিলে। তথাপিতো আজিকালিও তাইক দিয়াৰ সময়ত মোৰ ভয় লাগে। তাই দিয়াৰ সময়ত সদায় উৎপাত কৰি গাটো লৰাই দিব না উৎপাত কৰিব, তেনেকুৱা কৰেই। আজি দিওঁতেও তাই খেলি মেলি কৰিলে। অলপ ভিডিঅ'টো মই কাটিয়েই দিলোঁ, অলপ ভিডিঅ'টো মই আচলতে দিওঁতে তাই ইমানেই লৰাই দিলে নহয়, তাই বহুত দুখ পালে। দুখ পোৱাৰ পিছত মই ভাবিছোঁ এতিয়া ভৰিটো তাই কি হ'ব, ভৰিটো অলপ লাগিলে অলপ লেঙেৰাই ন, সেইটো কাৰণে মোৰ ভয় লাগি আছে তাই যদি ক'ৰবাত বেলেগ ঠাইত পৰিলে ইনজেকশ্যনটো। তথাপিতো তাই অলপ সময়ৰ পিছত ঠিক হৈ গ'ল। আৰু এতিয়া ইনজেকশ্যন এটা নহয়, দুটাকৈ দিবলৈ আছিলে, দুটা ইনজেকশ্যন দিবলৈ আছিলে, দিয়া হ'ল বাৰু। দিয়া হোৱাৰ পিছত তাই অলপ সময় ভৰিটো দুপিয়াই খোজকাঢ়িছিল, তথাপিতো তাই পিছত ঠিক হৈ গ'ল বাৰু। মোৰ বহুত ভয় লাগে তাইক লৈ পেলাই। তাইক কি ক'ম আৰু, আপোনালোকে ভেকচিনবিলাক সময়মতে দিব। আৰু এইটো সময়ত কুকুৰবিলাকৰ গাটো যথেষ্ট বেয়া হৈ যায়। আচলতে ভেকচিনবিলাক যদি ভালকৈ নাথাকে গাটো অলপ বেয়া হৈ যায়। মোৰ ভেকচিনটো অলপ খেলি মেলি হৈ থাকিলে, সেইটো কাৰণে তাই গা বেয়া হ'ল। আৰু যিহেতু তাই হৈছে ফিমেল ডগ, আৰু সেইটো কাৰণেও ফিমেল ডগবিলাকৰ বেছিকৈ প্ৰব্লেম হয়। আৰু কি ক'ম আৰু, যত্ন ল'ব আৰু সিহঁতক খোৱা বোৱাৰ ক্ষেত্ৰতো তাইক নিজে খুৱাই দিব লগা হৈছে। এইকেইদিন একো খোৱাই নাছিলে, নিজে খুৱাই দিব লগা হৈছে। আৰু এইফালে দেখিছেনে, তাইক অকণমান ইনজেকশ্যন দিয়াৰ পাছত তাইক অকণমান মৰম কৰি দিছোঁ। নহ'লে যিটো উৎপাত কৰি আছে, তো ইনজেকশ্যন অলপ ভয়ো খায় ন, সেইটো কাৰণে অলপ তাইক মৰম কৰি দিলোঁ। তাৰপিছত ইনজেকশ্যন দিয়া হৈ গ'ল বাৰু। অলপ খাবলৈ দি পেলাই তাই নিজে অলপ ৰেষ্ট ল'লে, শুলে আৰু তাই নিজে।